অসমবাসীক লজ্জানত কৰা এক জঘন্য ঘটনা। ছয়গাঁৱত দুটাকৈ নৃত্যশিল্পী দলক নিৰ্যাতন। বৰ্তমান চৰ্চিত বিষয় এই অশালীন নৃত্য কৰিবলৈ হেঁচা। ফেচবুকত লিখা হৈ আছে যে ঈদ উপলক্ষে ক'ৰবাত নেকি সাংস্কৃতিক সন্ধিয়াৰ এটা অনুষ্ঠান আয়োজন কৰিছে আৰু নিউজ চেনেলত যিবিলাক দেখাই আছে এইটো কোনো ঈদ উপলক্ষে কোনো উদ্যোক্তা সেইটো দেখা নাই বা আয়োজক সমিতিয়ে দেখাইছে, কিন্তু কোনো ঈদ উপলক্ষে সেইটো দেখা নাই। কিন্তু ফেচবুকত একাংশই লিখি আছে ঈদ উপলক্ষে সাংস্কৃতিক সন্ধিয়া এটা পাতিছিল, আয়োজন কৰিছিল আৰু তাত যি ঘটনা হৈছে সেইটোতো ঘটনাটো খাটাং হৈছে, এইটো বিৰাট জঘন্য বুলি ক'ব লাগিব। অসমত নোহোৱা এটা ঘটনা। এনেইতো নৃত্য হলিউডৰ নৃত্য আমি সমৰ্থন নকৰোঁ, তাৰপিছত আৰু আকৌ উলংগ হৈ এইটো সভ্যতাৰ দেশত অসভ্য এটা জঘন্য কাম। এইটো মানুহৰ দ্বাৰা সংগঠিত নহয় আচলতে। এইটো কি ক'ম, এইটো ভাষা হেৰুৱাইছে। আচলতে মানুহৰ মানসিকতা ইমান তলত নামি গৈছে এইটো আৰু যদি ঈদ উপলক্ষে হয় তেনেহ'লেতো ইয়াতকৈ জঘন্য আৰু হ'বই নোৱাৰে। এনেইতো নৃত্য গান বাজনা এনেকুৱাতো কোনো ইছলামত নাই। তাৰপিছত আকৌ ইছলামৰ উৎসৱ উপলক্ষে ইছলামৰ উৎসৱতে আৰু সেই উৎসৱৰ উপলক্ষেই ইছলাম বিৰোধী কাম কৰাটো কেনেকুৱা জঘন্য কাম হ'ব পাৰে আপোনালোকে নিশ্চয় গম পাইছে। আৰু তাতকৈ ডাঙৰ কথা যে উলংগ হোৱাটো, ইয়াতকৈ আৰু জঘন্য হ'ব নোৱাৰে। সেইকাৰণে যদি তেনেকুৱা হয় আমি সেইবিলাক মানুহক মুছলমানৰ পৰা একঘৰীয়া কৰিব লাগে। তেনে সমাজৰ পৰা পৰিষ্কাৰ কৰিব লাগে। মুছলিমৰ লেবেল লগাই মুছলিমক বদনাম কৰাটো, মুছলিমৰ পৰা এৰাই দিয়াটোৱেই সেইটো ভাল কাম হ'ব। কাৰণ এনেকুৱা জঘন্য প্ৰাণী আমাক নালাগে। এইটোতো প্ৰাণী, ইয়াতকৈ জঘন্য আৰু হ'বই নোৱাৰে। তেনেকুৱা মুছলিমেইতো আমাক ক্ষতি কৰি আহিছে। আজিৰ মুছলমান এইটো নাম মাত্ৰ মুছলমান হৈও যেন কিছুমান চুপ থাকে, সেইটোতো আছে। কিন্তু এইটোতো এনেকুৱা জঘন্য যে আটাইতকৈ জঘন্য, সেইটো বিয়া কৰা নাই। আৰু সেইসকলক ধিক্কাৰ দিছোঁ। নৰকত যোৱাটো খাটাং। এজন মানুহ তেতিয়াই গম পাব যেতিয়া নিজৰ ভণ্টি, মাতৃ বা নিজৰ ছোৱালী যেতিয়া কাৰোবাক ধৰ্ষণৰ শিকাৰ হ'ব, তেতিয়াই সেই ইয়াৰ উপলব্ধ কৰিব পাৰিব যে আচলতে বস্তুবিলাক কেনেকুৱা, কিমান জঘন্যতম তেতিয়া। আৰু সেইসকল লোকসকলৰ জীয়েক গিৰিয়েক এইবিলাক হোৱাটো স্বাভাৱিক, হোৱাটো বিচাৰোঁ, হওক বুজক কিবা। সেইকাৰণে এই যিবিলাক মানুহে ধৰ্ষণকাৰীক শাস্তি মৃত্যুদণ্ড বা অন্য কোনো বেলেগ কঠোৰ শাস্তি দিয়াটো এই বিংশ শতাব্দীত সেইটো এই আধুনিক যুগৰ বৰ্বৰ আইন বুলি ভাবে। সেইসকল লোকৰ জীয়েকবিলাক যাতে এটা কামনা নকৰোঁ, কিন্তু সেইসকলবিলাকৰ জীয়েকবিলাক যদি হয় ধৰ্ষণৰ শিকাৰ হয়, তেতিয়াহে গম পাব। আৰু সেইবিলাক হ'বই লাগে।